হাই হেল্ল' নমস্কাৰ ব্যঞ্জ ভাল আছিল আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই বৰ্তমান আজি পূজা চাবলৈ গৈ আছোঁ হাওৰা ঘাটত আৰু আজি শেষ দুৰ্গা পূজা। আজি ভাচনি হ'ব। আপোনালোকৰ সমগ্ৰ দৃশ্য গোটেই দৃশ্য দেখাম, আপোনালোকে চাই থাকিব। বলক আমি এতিয়া হাওৰা ঘাটত গৈ লগ কৰোঁ। পূজাৰ মণ্ডপত পূজাৰ মূল হেৰিত হাওৰা ঘাট এইটোৱে হ'ল হাওৰা ঘাট নগৰ সৰ্বজনীন পূজাবাৰী হাওৰা ঘাটৰ মূল পথ। ধুনীয়াকৈ এটা চাংঘৰ বনোৱা আছে। ইয়াৰ ভিতৰত ধুনীয়াকৈ এইটো জাপি লগোৱা আছে, জাপি সজাই থোৱা আছে আৰু এফালে বিভিন্ন জাতিৰ গামোচা। আপোনালোকে কমেণ্ট কৰি জনাবচোন কি কোনটো জাতিৰ জনগোষ্ঠীৰ গামোচা। আৰু এইটো ভিতৰৰ পৰিৱেশটো আৰু এইটো হ'ল পূজাৰ মূল মণ্ডপটো, হাওৰা ঘাটৰ পূজাৰ মূল মণ্ডপটো। দুৰ্গামাক দেশত নিবলৈ এয়া দুৰ্গা দেৱীৰ প্ৰতিমাসমূহ বিসৰ্জন দিবলৈ নি থকা হৈছে। এইটো কাণফুলটো আপোনালোকে কমেণ্ট কৰি জনাবচোন কেনেকুৱা কাণফুল এইটো। মোৰ অলপ ভণ্টি বেগ নিচিনা লাগিছে। দুৰ্গা পূজাৰ কাণফুল।
দুৰ্গা দেৱীক বিসৰ্জন দিবলৈ সম্পূৰ্ণ প্ৰস্তুতি চলাই আছে এতিয়া আৰু ইয়াতে ৰাৱণক জ্বলোৱা হ'ব ৰাৱণৰ মূৰ্তি ৰাৱণৰ পুতলা itu ahan itu. Kemudian ini anak itu jalan jalan. Ragun Jalabula সম্পূৰ্ণ প্ৰস্তুতি চলাই আছে এতিয়া
ইয়াতে ফায়াৰ ব্ৰিগেডে সম্পূৰ্ণ সাজু কৰি ৰাখিছে কিবা অঘটন হ'লে যাতে ৰোধ কৰিব পাৰে। এতিয়া ফেৰ আপোনাৰ পুতলাটো এতিয়া সম্পূৰ্ণ জ্বলাব এতিয়া। ইয়াত প্ৰত্যেক বছৰে দুৰ্গা পূজাৰ বিজয়া দশমীৰ দিনা ৰাৱণৰ পুতলা জ্বলোৱা হয়। কি কাৰণে জ্বলোৱা হয় সকলোৱে হয়তো জানে, তথাপিও এবাৰ মই মনত পেলাই দিব বিচাৰিছোঁ কি কাৰণে ৰাৱণৰ পুতলা জ্বলোৱা হয়। ত্ৰেতা যুগতেই ৰাৱণক বধ কৰিছিল ৰামে আৰু দুৰ্গা দেৱীয়ে বধ কৰিছিল মহিষাসুৰক এই দশমীৰ দিনাই। সেইকাৰণে ৰাৱণক এই দশমীৰ দিনা জ্বলোৱা হয়। মোৰ ভিডিঅ'টো কেনেকৈ পালে আপোনালোকে কমেণ্ট কৰি জনাব আৰু লগতে মোৰ চেনেল ছাবস্ক্ৰাইব কৰি ল'ব, মই দিয়া ভিডিঅ'টো যাতে আপোনালোকে আগতীয়াকৈ পায়।